তো হেল্ল' ফ্ৰেণ্ড, মোৰ চেনেলত বৰ্তমানকৈ আগবঢ়াই আনিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। আৰু কালি মানে বিকাশ চেত্ৰী মিটাপ আছিল বঙাইগাঁৱত, মই যাব নোৱাৰিলোঁ। তথাপিও দুটামান ক্লিপ লৈছোঁ বন্ধুৰ পৰা, তো সেইখিনিকে চাওক। আৰু কোনোবা যে চেনেলটো নতুনকৈ মানে আহিছে তেখেতসকলক প্লিজ চেনেলটো কৰি দিয়ক ছাবস্ক্ৰাইব, এতিয়াই কৰি দিয়ক, মানে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ অতি সোনকালে পাই যায়। তো বলক ভিডিঅ'টো চাওক কেনেকুৱা। Full on Tabahi! Next level! পালন কৰে আৰু বিকাশ চেত্ৰীক এখনে ফুলাম গামোচাৰ এখন মানপত্ৰৰে প্ৰথমতে সম্ভাষণ জনাব। বজালেণ্ড মোৰ ইউটিউব চেনেলৰ তথা আজিৰ বিশেষ অনুষ্ঠানটোত বিশেষ আগভাগ লোৱা লক্ষ্যশ্বৰ মালাকাৰে। আৰু ইয়াত মোৰে আমি সকলোৱে মূল বুলি জানো লক্ষ্যশ্বৰ মালাকাৰক মোৰে এখনে ফুলাম গামোচাৰে সম্ভাষণ জনাইছে। লগতে আমি এখন মানপত্ৰ আমি আগবঢ়াম আৰু আমাৰ বঙাইগাঁৱৰ মৰম ইয়াত গোটেইখিনি আমি সোমাই কিনে নেক্সট লেভেলৰ যাতে ভৱিষ্যত উন্নতি হওক। আৰু তেনেকৈ সমীৰণৰ যোৱাকালি ৰাতি আমি 100K দেখা পালোঁ, 1 মিলিয়ন হওক। সকলোৱে একবাৰ একদম উচ্চস্তৰে নেক্সট লেভেল। আৰু মানপত্ৰখন আপোনাক মই পঢ়ি দিব বিচাৰিছোঁ। বঙাইগাঁও ইউটিউবাৰ স্কিম, ইয়াত লিখা আছে প্ৰেছ সোণা হোটেল নম্বৰটো চাটাগুৰি, ডেট 3 ছেপ্টেম্বৰ অৰ্থাৎ আজি সম্পাদনা পত্ৰ। অসমৰ জনপ্ৰিয় আৰু সকলোৰে মৰমৰ ইউটিউবাৰ শ্ৰী বিকাশ চেত্ৰীক আমাৰ বঙাইগাঁও ইউটিউবাৰ টিমৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু এখনি পত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ল। আজি আপুনি বঙাইগাঁৱলৈ আহি এই অনুষ্ঠানত ৰখাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আপোনাৰ আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটোৱে অতি সোনকালে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিব বুলি আশা কৰিছোঁ। অনাগত দিনত আপুনি ইউটিউবৰ জৰিয়তে আমাৰ অসমখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিলোঁ। আপোনাৰ চানেকি অনাগত দিনত সমাজৰ বাবে এক দৃষ্টান্ত হৈ ৰওক তাৰে কামনাৰে বঙাইগাঁও ইউটিউবাৰ টিম পুৰা আগবাঢ়িছোঁ। আৰু এতিয়া আমি আগবাঢ়ি 2-3 জন কৰি নেকি বেছি আহিলে নহ'ব ছাৰ আমি এতিয়া আগবাঢ়ি এই ভিডিঅ'টো আৰু এইখিনিতে সমাপ্ত কৰোঁ, বেছি দীঘলীয়া নকৰোঁ, চাই বৰিং পাব, মানে ভাল নাপাব একো। তো এতিয়া বাই বাই, গুড বাই, নেক্সট ভিডিঅ' লগ পাইছোঁ।